আপোনালোকে চাই আছে নিউজ 5 অসম। এই মুহূৰ্তত দিবলৈছো আন এটি গুৰুত্বপূৰ্ণ খবৰ। সমাগত বিটিআৰৰ নিৰ্বাচন। বিটিআৰত নিৰ্বাচনৰ গৰম বতাহ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। BPFO পৰ্বতজোৰাৰ টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সোমবাৰে BPF দলে এক বিশাল মহিলা সবলীকৰণ সভা অনুষ্ঠিত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BPFৰ নৱনেত্ৰী অঞ্জলি দৈমাৰী। লগতে উপস্থিত থাকে ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ BPFৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম আৰু BPFৰ বিভিন্ন কৰ্মকৰ্তাসকল। সভাত অঞ্জলি দৈমাৰীৰ মন্তব্য, BTCত ১০০% BPFৰ চৰকাৰ গঠন কৰাটো নিশ্চিত। ক্ৰমাৎ গৰম হৈ উঠিছে এতিয়া BTRৰ নিৰ্বাচন। ডেটটো ডিক্লেয়াৰ হোৱা নাই, কিন্তু ইতিমধ্যে কোৰ্টে 15 ডিচেম্বৰৰ ভিতৰত গোটেই নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰিবলৈ অৰ্ডাৰ দিছে। সেইমতে আমিও বিশ্বাস কৰিছোঁ, আশা কৰিছোঁ ডিচেম্বৰৰ প্ৰথম সপ্তাহতে হ'ব। আৰু এইকাৰণে বেছিকৈ গিয়াৰ আপ হৈছে সকলোৱে, কাৰণ 4 এপ্ৰিলতে হ'বলগীয়া আছে। মানে কেতিয়া হ'ব সকলোৱে ৰখিয়ে আছে। সেইমতে আমাৰ BPF দলৰ ফালৰ পৰাও আমি এতিয়া পূৰ্ণদমে আমাৰ কাৰ্যসূচীবিলাক আৰম্ভ কৰি দিছোঁ। অহা ডিচেম্বৰ মাহত BTRৰ নিৰ্বাচনৰ উমান পাই ব্যাপক তৎপৰতা হৈছে ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ BPFৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ। প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদিনেই চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। দিন ঘোষণা নকৰিলেও উত্তপ্ত নিৰ্বাচনী বতাহত এতিয়া BTR। তেওঁ জয় হ'লে ৰাইজৰ বিভিন্ন সমস্যা নিশ্চিত সমাধান কৰিব বুলি ৰাইজক আশ্বাস দিয়ে। মুনমুন ব্ৰহ্মই সাংবাদিকৰ আগত হোৱা এক সাক্ষাৎকাৰতো কয় যে তেওঁ পৰ্বতজোৰা সমষ্টিটোত তেওঁ ১০০% নিশ্চিতভাৱে জয় হ'ব। প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচন খেলাৰ প্ৰধান উদ্দেশ্য হৈছে পৰ্বতজোৰাবাসীৰ বিভিন্ন সমস্যা সমাধান কৰা আৰু ৰাইজৰ উন্নয়ন কৰা। BPF চৰকাৰ কৰিব, এইটো 100% নিশ্চিত। বহুত আনন্দিত, সকলো মহিলাসকলে এনেকৈ ওলাই আহি মহিলা প্ৰাৰ্থীক এনেকুৱা উৎসাহ দিয়াৰ কাৰণে মই সকলো আই মাতৃসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অতি আনন্দিত। মহিলাসকলক স্বাৱলম্বিতা নিজৰ ভৰিত থিয় দিব পৰা 40% আবণ্টিত ধন মহিলাসকলৰ উন্নয়নৰ কাৰণে আৰু 33% মহিলাসকলৰ আৰক্ষণৰ কাম মই জিকি অহাৰ পিছত কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ 5 অসম। আপুনি বাৰু সাংবাদিকতাৰ প্ৰতি আগ্ৰহী নেকি? তেন্তে পলম কিহৰ? 3 মাহতে শিকক সাংবাদিকতাৰ ব্যৱহাৰিক জ্ঞান আৰু লগতে নিজকে এখন ভাল প্লেটফৰ্মত প্ৰতিষ্ঠা কৰক। যোগাযোগ কৰক 6002177115 নম্বৰত নাইবা 9864249850 নম্বৰত। মুকলি কৰা হৈছে এখনি খাঁটি অসমীয়া গহনাৰ বিপণী, য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন। আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা য'ত থাকিব বিশুদ্ধতাৰ চানেকি, তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ।